এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? ভালনে? আশা কৰিছোঁ সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভালেই। আজি বহুত বেছি বতৰটো বহুত বেছি ৰ'দ দিছে, তো বহুত বেছি গৰম। মই চুলি কোচা ধুইছিলোঁ, তো এতিয়া মই অলপ মেলি দিছোঁ কাৰণ চুলিটো শুকোৱা নাই, ভিতৰৰ ফালে বহুত চুলি সৰিছে। চ' অলপমান মেলি আছোঁ আৰু কি কৰোঁ চাই থাকক। দেখিছে কিমান বেছি গৰম, একদম পূৰা ঘামি গৈছোঁ, একদম কিবা হৈ গৈছোঁ ঘামত। বহুত বেছি গৰম, ক'তো যোৱাৰ কথা ভাবিব নোৱাৰি এতিয়া গৰম দিনত। তাতে ল'ৰা ছোৱালী লৈ আৰু ক'ৰবাত ফুৰিব যোৱাৰ কথা একেবাৰে ভাবিব নোৱাৰি। আৰু মই ঘৰলৈ যাম বুলি ভাবিছোঁ। এইটো মোৰ মাৰ ঘৰত আছোঁ মই বৰ্তমান। তাৰপিছত মই মানুহজনৰ ঘৰলৈ তাতে তেজপুৰ, তাতে যাম বুলি ভাবি আছোঁ এইকেইদিনতে। কিন্তু মুনুক লৈ যাবলৈ মনে যোৱা নাই কাৰণ ইমান বেছি ৰ'দ আৰু মুনুৰ গাটো ভাল হোৱা নাই। গাটো সম্পূৰ্ণ সুস্থ হ'লে যাম। তাৰপিছত বাকী এইবিলাক কি কৰিম কি নকৰিম আপোনালোকে চাই থাকিব আৰু। এয়া চাওক কেনেকুৱা বেছি ধুনীয়া বতাহ মাৰিছে এতিয়া, ইমান ধুনীয়া ভিউটো, ব্ৰহ্মপুত্ৰ নদী। তাৰপিছত আমাৰ একদম এই গেটটো দেখিছে তলত, এই গেটটোৰ ওচৰলৈকে পানী আহি গৈছিলে। এতিয়া পানীটো কমিছে, বহুত বেছি কমি গৈছে। তাৰপিছত এয়া এতিয়া বতৰটো বহুত ধুনীয়া লাগিছে। যদি পাৰোঁ তেতিয়াহ'লে মই তলত গৈ দেখাই আছোঁ। 5 মিনিটে দিছে। বাহিৰৰখিনি চাওক কেনেকুৱা বেছি ৰ'দ দিছে, মাই গড। ভালেই হৈছে ৰ'দ দিছে কাৰণ এইবিলাক পানী দেখিছে ন, ইমান এইখিনিতে পানী আহি গৈছে। পানীটো বহুত বেছি শুকাইছে এতিয়া, অলপ ইমান বেছিও নহয়, অলপ চলপ শুকাইছে আৰু। চাওক কিমান বেছি ৰ'দ, ইমান ৰ'দ দিছে, বহুত বেছি ৰ'দ দিছে আৰু ইমান গৰমত একদম ক'তো যাবলৈ ইচ্ছা নাই। চ' ঘৰতে আছোঁ। তাৰপিছত কি কৰি থাকিম আৰু। এইবিলাক দেখিছে নহয় কি কৰিছিলোঁ, এইটো তুলসী গছ। তাৰপিছতে ইয়াতে মই এনেই দিছিলোঁ আপোনাৰ ভেন্দি গুটি দিছিলোঁ, তো ভেন্দি পুলি ওলাইছে। এইটো এটা দিছিলোঁ, এইটো মৰি থাকিলে। তাৰপিছত এইবিলাক জলকীয়া পুলি পচাইছোঁ, জলকীয়া পুলি হৈছে। তাৰপিছত এয়াও জলকীয়া পুলি। তাৰপিছত এইবিলাক কি আছে, তৰমুজ খাইছিলোঁ। তৰমুজ খাওঁতে আপোনাৰ তৰমুজৰ গুটিটো মই এনেকৈ দি দিলোঁ। তাৰপিছত ইয়াৰ ওপৰত এইবিলাক ক'লা ক'লা দেখিছোঁ যে, এইবিলাক চাহপাত, যোনটো চাহ বনোৱাৰ পিছত চাহপাতটো বেয়া চাহপাতটো পেলাই নিদি মই ইয়াতে দিওঁ। তাৰপিছত এইটো কি শাক কয় জানো, আনিছিলে বজাৰৰ পৰা। তাৰপিছত এইটো শাকটো মই এনেই ইয়াতে পুতি দিলোঁ, হৈছে। এইটো কি শাক কয় নাজানো মই। তাৰপিছত এইবিলাক তৰমুজৰ পুলি হৈছে। বেলেগ জেগাত ৰুই দিব লাগিব, তো আমাৰ এনেকুৱা জেগা নাই ৰুবলৈ বুলি, মই সেইকাৰণে এনেকৈ ৰাখিছোঁ। এইবিলাক ওলাইছে এনেকৈ কিবা কিবি মই কিবা খালে গুটি চুটিবিলাক এনেকৈ দি থৈ দিওঁ, ভাল লাগে মোৰ কিবা। তাৰপিছত এয়াও জলকীয়া পুলি, ভোট জলকীয়াৰ গুটি পচাইছিলোঁ। চ' এয়া ভোট জলকীয়াৰ পুলি ওলাই আছে। এনেই এইবিলাক খেজুৰৰ গুটি দি থৈছোঁ, ওলাই নোলাই নাজানো আৰু এইটো। চ' সেইবিলাকেই। তাৰপিছত এইটো মানি প্লেণ্ট, এইটো এনেকৈ বগাই গৈছে ওপৰলৈ। তাৰপিছত এজোপা দেখিছে, এজোপা ফুলৰ পুলি এনেই কাপ এটাত দি থৈছোঁ। এই কাপটোতে দি থৈছোঁ, ভাল লাগে কেতিয়াবা। এজোপা তেনেকৈ আৰু দিনটো পাৰ কৰি আছোঁ। কিবা কিবি আছিলে তেনেকৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে ভিডিঅ'টো চাই, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।